অসমীয়াত এষাৰ কথা আছে, মৌৰাৰ সভাত কাউৰীৰ কোনো কাম নাথাকে। এই মঞ্চখনত আপোনালোকে দেখিছে তিনিগৰাকী কবিৰ মাজত একমাত্ৰ অকবি মই বহি আছোঁ। গতিকে মোৰ অৱস্থাটো এইখিনি মুহূৰ্তত কি হ'ব? শংকৰদেৱে যে কৈছিল পূৰ্বসূৰী অপ্ৰমাদী কবি মাধৱ কন্দলীৰ পাণ্ডিত্য দেখি হস্তিৰ দেখিয়া লাদ সহা যেন ফাৰে মাৰ্গ মূৰ ভৈলতে নয় অৱস্থা। মোৰো এতিয়া তেনেকুৱা অৱস্থাই হৈছে ইয়াত থাকি। হস্তিৰ লাট দেখি সহা চিটিকিছিল আৰু তাতে আকৌ বহি আছে সন্মুখত হোমেন বৰগোহাঁই ছাৰ। মেদিনী কপাতো তেনেই স্বাভাৱিক। কবিতাৰ সন্দৰ্ভত মই একো ক'বলৈ নাযাওঁ। আপোনালোকক এটাই কওঁ, সাহিত্যিক নহ'লোঁ, নাট্যকাৰ নহ'লোঁ, কবি নহ'লোঁ, কিন্তু মই সাহিত্য ভাল পাওঁ, নাটক ভাল পাওঁ, কবিতা ভাল পাওঁ, গল্প ভাল পাওঁ, উপন্যাস ভাল পাওঁ। গতিকে মই প্ৰণয় ফুকনৰ কাব্যগ্ৰন্থখন হাতত লৈ চকু ফুৰাওঁতেনে মোৰ চকুত যিকেইটা কবিতাই হঠাৎ এনেই চাই যাওঁতেনে মোৰ ভাল লাগি গ'ল। মই আপোনালোকক উপস্থিত থাকি বেলেগ উপহাৰ দিব নোৱাৰোঁ, পাণ্ডিত্যপূৰ্ণ কথাও ক'ব নোৱাৰোঁ, সেইখিনি মোৰ শক্তি সামৰ্থ্য নাই। মই দুটামান কবিতা গুণগুণাই দিছোঁ। নীলিম দায়ো নাই কোৱা, তাঁতী দায়ো নাই কোৱা। কাব্যগ্ৰন্থ যিহেতু দুটামান কবিতাত, প্ৰণয় ফুকনৰ কবিতাত আপোনালোকে যিখিনি পঢ়িছে তেওঁলোকে ইয়াত উপস্থিত আছে, নতুনকৈ কোৱাৰ কোনো প্ৰয়োজন নাই। তথাপিও মই ভাবোঁ দুটামান কবিতা আওৰাই দিলে প্ৰণয় দাক মই এটা উপহাৰ দিয়া হ'ব। সেইকাৰণে দুটামান কবিতা মই এনেই গুণগুণাই দিব বিচাৰিছোঁ। এটা কবিতা চাওঁতে মোৰ হঠাৎ ভাল লাগিল, সংৰক্ষিত সকলো হৃদয়। এই কবিতাটো মই তিনিটা কবিতা আপোনালোকক ক'ম, য'ত প্ৰেম আছে, য'ত মানুহ আৰু মানৱতাবাদ আছে, য'ত দেশ আৰু সমাজৰ কথা আছে। এই তিনিটা দিশক প্ৰতিনিধিত্ব কৰি তিনিটা কবিতা মই আপোনালোকৰ ওচৰত অকণ অকণ পাঠ কৰি দিছোঁ মোৰ ভাল লগাৰ কাৰণে। প্ৰথমটো হৈছে সংৰক্ষিত সকলো হৃদয়। তুমি কোৱাৰ দৰে সঁচাকৈ আজিকালি লিখিব নোৱাৰা হ'লো প্ৰেমৰ কবিতা। কি অচিন অসুখত ভুগিছে পৃথিৱী, উষ্ণতাৰে দগ্ধ পৃথিৱীৰ শৰীৰ। কি আছে ৰক্তৰ অভ্যন্তৰত, জৰাজীৰ্ণ সভ্যতা, ক'ত ভাল পোৱা। সকলো মানুহেই ঘূৰাই লৈছে মুখ পোহৰৰ পৰা। বিষণ্ণ আন্ধাৰত ডুবিছে আকাশ, শতাব্দীৰ এয়া কি আশ্চৰ্য অসুখ। মোবাইল আৰু গাড়ীতকৈও কমিছে মানুহৰ দাম। কালিৰ সন্ত্ৰাসবাদী আজিৰ নেতা, কালিৰ ঘাতক হ'ল আজিৰ ৰজা। এতিয়া অনুভৱ কৰে কোনে, দেশ মানে দিশহাৰা 100 কোটি, দেশ মানে 1 কোটি যক্ষ্মা ৰোগী। এতিয়া সকলো শিশুৱে জানে জাত পাতৰ ধৰ্মৰ কথা। গৰজ পৰিছে কাৰ, দেখুৱাব সিহঁতক কেনেকৈ সেউজীয়া হয় শাওনৰ পথাৰ, কেনেকৈ চৰাই মাতত আহে অনাবিল বহাগ। সংৰক্ষিত সকলো হৃদয়, বৃত্তৰ ভিতৰত বন্দী জীৱন। মই আৰু হৈ থকা নাই অতীতৰ সেই উদাস আত্মকেন্দ্ৰিক কবি। শাৰদীয় আকাশৰ তলতো সেয়ে লিখিব নোৱাৰিলোঁ প্ৰেমৰ 5 শাৰী। সংৰক্ষিত সকলো হৃদয় এই কবিতাটো। মছজিদ যদি মোক নিলামত বিক্ৰী কৰা, হৰিপ্ৰসাদ চৌৰাচিয়াৰ বাঁহীৰ সুৰত নমাই আনিম বৃন্দাবন। উজলি উঠিব ৰাস পূৰ্ণিমা। এটা গীৰ্জা যদি মোক নিলামত বিক্ৰী কৰা, হোমেন বৰগোহাঁই কিতাপবোৰেৰে সুবাসিত কৰি তুলিম প্ৰতিটো কোঠা। বন্দুক বিচৰা হাতবোৰক আলফুলে তুলি দিম কলম, ধ্বংস নহয় সৃষ্টি কৰা। পখানিব নোৱাৰো গুণ আনকি তোমাক মই ভাল পাওঁ বুলিও ক'ব নোৱাৰিলোঁ কোনোদিনেই। কাৰণ তুমি মোৰ গল্প নহয়, উপন্যাস নহয়, তুমি মোৰ নিভৃত কবিতা। এয়াই প্ৰণয় ফুকনৰ কবিতা। ধন্যবাদ।